নমস্কাৰ আমি এতিয়া ক্লাস 10 ৰ দ্বিতীয় অধ্যায় বহুপদ ইয়াৰে এক্সাৰসাইজ 2.3 কৰিম 2.3 ত আমাক ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰ ক্ষেত্ৰতে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা 1 ৰ কোৱেশ্চন নম্বৰ 1 ত আমাক দিছে px equal to px বহুপদটো আমাক দিয়া আছে x³ - 3x square x cube minus 3x square plus 5x minus 3 plus 5x minus 3 এটা আমাক দিছে px আৰু gx দিছে x square minus 2 gx equal to দিয়া আছে x square minus 2 এইখিনি আমাক দিয়া আছে সো আমি ইয়াক কি কৰিব লাগে px বহুপদটোক gx বহুপদটোৰে হৰণ কৰিব লাগে হৰণ কৰিলে আমি এনেকুৱা কৰো px asile x cube minus 3x square plus 5x minus 3 aru gx asile amar x square minus 2 so yat likhi disu x square minus 2 etia ami x square minus 2 re ekhini divide koribo lagile ami sam yar prothom pod kuntu ase x square ase aru yat etu to ami ki korim yat mili asile jodi milio na thake ami ki koribo lage gx ok x or solokor যেটো পাৱাৰ হয় পাৱাৰটো সৰুৰ পৰা ডাঙৰ লৈকে মিলাব লাগে আৰু px তো x ৰ পাৱাৰটো কি কৰিব লাগে সৰুৰ পৰা ডাঙৰ লৈকে আমি মিলাব লাগে ইয়া 3 2 1 0 আছে মিলি আছে ইয়া 2 0 আছে মিলি আছে গটিকে আমি এটো সিধাকে কৰিব পাৰিম এতিয়া x স্কয়াৰ আছিল ইয়াত কি আছে প্ৰথম পদটো x টু দি পাৱাৰ 3 আছে গটিকে এই x স্কয়াৰৰ লগত যদি আমি এটা x মাল্টিপ্লাই কৰি দিও তেতিয়া হলে হৈ যাব x টু দি পাৱাৰ 3 কাৰণ আমি জানো x স্কয়াৰ * x = হয় আমাৰ x টু দি পাৱাৰ 3 এতিয়া আমাৰ এইখিনি মিলি গল আমি চাও ইয়াত হক কিমান আছিল x কিউবত হক 1 আছিল x স্কয়াৰটো হক কি আছে 1 আছে গতিকে দুইটাৰ হক মিলি আছে যেহেতুকে মিলি আছে আমি ইয়াত আৰু বেলেগকে হক লগাব x ৰ লগত বেলেগ আৰু হক লগাব না লাগে এতিয়া x টাইমছ দিলে কি হ'ব এটো x * x স্কয়াৰ কৰিলে হৈ যাব x কিউব নেক্সট x * -2 হ'ব এটো x into x square minus 2 so এবাৰ হ'ব x cube next হ'ব -2x এতিয়া 2x ইয়াৰ লগত হদ্ৰিক পদ কোনটো হয় +5x হয় ইয়াত x আছে অজ্ঞাত ৰাখি ইয়াতো কি আছে x আছে গতিকে কি হয় +5x আৰু -2x ইয়াত হদ্ৰিক পদ বুলি কম কি হয় যেতিয়া চলকৰ পাৱাৰ একে থাকে দুটা পদত যেতিয়া চলকৰ পাৱাৰ একে থাকে তেতিয়া হলে একে চলক যুক্ত হলে আমি কি বুলি কম হদ্ৰিক পদ বুলি কম সো 5x ৰ তলত আমি এই -2x টো লিখিম ইয়াত লিখিম -2x এতিয়া আমি আগত কৰা হৰণ অংক বিলাকৰ দৰে আমি মাইনাস কৰিব লাগে x কিউব তলৰখিনি মাইনাস কৰিব লাগে x কিউব - x কিউব কৰিলে কি হৈ যাব কেনসেল হৈ যাব এতিয়া এইটো তলত আহিব -3x স্কয়াৰ ইয়াত আছিল +5x ৰ পৰা আমি -2x কি কৰিব লাগে মাইনাস কৰিব লাগে এতিয়া মাইনাস কৰিলে কি হ'ব কোনটো মাইনাস কৰিম তলত থকা এই -2x টো আমি মাইনাস কৰিম যদি মাইনাস কৰো -2x ত ইয়াত কি চিন আছিল মাইনাস আছিল মাইনাস কৰিলে আৰু এটা মাইনাস আহিব এনেকুৱা হৈ যাব -2x গতিকে এটো কি হৈ যাব +2x গতিকে আমি কি কৰিব লাগে +5x + 2x so x asile x e hobo etia yat +5 ase yat ki hoy jabo minus korile etu +2 hoy jabo 5 + 2 = +7 tar bisor ase -3 etu ami minus kori kene ki palu tetia hole first step ot -3x square + 7x - 3 etia yat ki asile x square asile prothom podtu yat ki ase -3x square ase jehetu ke x square eke ase gotike ami yat যেটো দ্বিতীয় পদ আমি ইয়াত যোগ কৰিম হেতু পদত আমি কি দিব না লাগে x দিব না লাগে যেহেতুকে মিলি আছে আমি সাম চলকৰ লগত পাৱাৰ সহগ মিলি আছে না ইয়াত সহগ 1 আছিল ইয়াত সহগ কিমান আছে -3 আছে গতিকে x স্কয়াৰৰ লগত যদি আমি -3 মাল্টিপ্লাই কৰি দিও তেতিয়া হলে কি হ'ব -3x স্কয়াৰ হ'ব গতিকে আমি দ্বিতীয় পদটো কি দিম দ্বিতীয় পদটো ইয়াত লিখিম -3 এতিয়া -3 ৰে কি কৰিব লাগে x স্কয়াৰ -2 মাল্টিপ্লাই কৰি আমি ইয়াত লিখিব লাগে সো -3 * x স্কয়াৰ কৰিলে হৈ আছে আমাৰ -3x স্কয়াৰ তাৰ পিছত -3 * -2 এটো মাইনাস কি হৈ আছে প্লাস হৈ আছে 3 2 6 সো
6 এইটো আমি -3 তলত +6 লিখিছো কাৰণ -3 লগত +6 টো কি হয় সদৃশ পদ হয় এতিয়া আমি মাইনাস কৰিব লাগে এটো -3x² -3x² মাইনাস কৰিলে কি হৈ যাব কেনসেল হৈ যাব সো ইয়াত কি থাকিলে +7x এতিয়া এটো -3 আছিল এটো +6 মাইনাস কৰিলে এই চিনটো কি হৈ যায় তলৰ চিনটো অপোজিট হৈ যায় সো প্লাস আছে মাইনাস হৈ যাব গতিকে -3 -6 কৰিলে आंसर আহি আছে আমাৰ -9 এতিয়া একেবাৰে আগত আমি প্লাস চিন দিব না লাগে সো 7x - 9 পালো আমি এতিয়া 7x - 9 এই বহুপদটোত কি হয় x ৰ পাৱাৰ কিমান আছে 1 আছে গতিকে এইটোৰ মাত্ৰা কিমান হয় ইয়াৰ মাত্ৰা হৈ আছে আমাৰ 1 আমাক যেটো সংখ্যাৰে হৰণ কৰিব দিছিলে যেটো বহুপদৰে হেতু আছিল x² - 2 ইয়াৰ মাত্ৰা কিমান আছিল 2 আছিল গতিকে যেতিয়া আমি এনেকে কৰি কেনে হেকত মাত্ৰা কিহতকে যেটোৰে হৰণ কৰিছিল ভাজকতকে যেতিয়া মাত্ৰা কম হৈ যাব তেতিয়া আৰু আমি কি কৰিব নোৱাৰিম ইয়া হৰণ কৰিব নোৱাৰিলে এইখিনি আমাৰ কি ভাগহেক তেতিয়া হলে আমাক এইটো হৰণ কৰিব কৈছিলে আৰু আমাক ওলাব দিছিলে ভাগফল আৰু ভাগহেক ইয়াত ভাগফল কিমান হ'ব ভাগফল সমান x - 3 আৰু ভাগহেক হ'ব 7x - 9 আমি চাব লাগিব ইয়াৰ মাত্ৰা যেটো হেকত আমি পালো এইটোৰ মাত্ৰা ভাজকতকে কম হৈছে না নাই যদি কম হৈছে তেতিয়া হলে আৰু এইটোই কি হ'ব ভাগহেক হ'ব সো ইয়াত ভাগহেক কিমান হয় ভাগহেক সমান 7x - 9 এটো আমাৰ आंसर হৈ গল 1 ৰ এতিয়া আমি 1 ৰ কোৱেশ্চন নম্বৰ 2 কৰিম কোৱেশ্চন নম্বৰ 2 ত আমাক দিছে px = দিয়া আছে px = x to the power 4 minus 3x square plus 4x তাৰপিছত আছে plus 5 এতিয়া এইটো দিয়া আছে px next আমাক gx দিয়া আছে x square gx = x square minus 1 sorry plus 1 minus x এইটো দিয়া আছে এতিয়া ইয়াত x ৰ পাৱাৰ 2 হয় ইয়াত 0 হয় ইয়াত 1 হয় এটো একে অৰ্ডাৰত আমি মিলালে এনেকুৱা লিখিম x square minus x plus 1 এতিয়া আমি x ৰ পাৱাৰ বিলাক কি কৰিছো ডাঙৰৰ পৰা সৰুলৈকে মিলাই কেনে পদ কেইটা লিখিছো এতিয়া লিখিলে আমি নেক্সট স্টেপত আমি হৰণ কৰিব পাৰিম px আমি লিখিব লাগে px কিমান আছিল x to the power 4 minus 3x square ইয়াত যদি আমি চাব যাও তেতিয়ালে x to the power 3 থকা পদটো নাই যেটোকে x to the power 3 থকা পদটো নাই আমি ইয়াত অলপমান জায়গা এৰি দিম এৰি দিকেনে অলপ কাখত লিখিম -3x square এতিয়া x ৰ পাৱাৰ 4 যদি আহে আমি ইয়াত x ৰ পাৱাৰ 3 থকা পদটো লিখিম ইয়াত x ৰ পাৱাৰ কিমান আছে 2 নেক্সট কিমান আছিল +4x +5 ইয়াক আমি কিহেৰে হৰণ কৰিব লাগে এই px বহুপদটো হৰণ কৰিব লাগে gx ৰে আমি অৰ্ডাৰ মিলাই লিখি কেনে পাইছো x square minus x plus 1 এতিয়া আমি সদায় চাব লাগে প্ৰথম পদটো px ৰ প্ৰথম পদ কিমান আছিল x to the power 4 gx ৰ প্ৰথম পদ কিমান আছিল x square আছিল সো যদি আমি পাৱাৰ মিলাব যাও তেতিয়ালে ইয়াত 4 আছে ইয়াত 2 আছে গতিকে আমি কি কৰিব লাগিব x ৰ লগত পাৱাৰ 2 লগাব লাগিব এতিয়া x square এৰ যদি এই x square ক মাল্টিপ্লাই কৰো তেতিয়ালে আমি কি পাম x to the power 4 পাম এটো কিহৰ কাৰণে পাম কাৰণ x to the power 4 ৰ লগত সহগ 1 আছিল x square ৰ লগতো আমাৰ কি আছিল সহগ 1 আছিল যদি সহগটো মিলি থাকে তেতিয়ালে ইয়াত একো সংখ্যা লগাব না লাগে যদি সহগটো মিলি না থাকে তেতিয়ালে আমি কি কৰিব লাগিব x square ৰ আগত বেলেগ কিবা এটা মিলাকে আমি সংখ্যা লগাব লাগিব এতিয়া যেহেতুকে মিলি আছিল সহগ গতিকে ইয়াত আমি x square ৰ লগত একো সহগ নিদিও অৰ্থাৎ কি থাকিব 1 থাকিব এতিয়া x square ৰে এই x square ক যদি আমি হৰণ পূৰণ কৰি দিও তেতিয়ালে আমি পাম x to the power 4 নেক্সট x square ৰে আমি পূৰণ কৰিব লাগিব -x ক x square ৰে যদি -x ক পূৰণ কৰো তেতিয়ালে এইটো প্লাস এইটো মাইনাস প্লাস মাইনাস মিলি কেনে হৈ আছে আমাৰ মাইনাস এতিয়া x square * x কৰিলে হৈ আছে x to the power 3 আমি px লিখতে x to the power 3 লিখিব পৰাকে জায়গা এৰিছিলো এতিয়া যেহেতুকে ইয়াত আমি x to the power 3 পাইছো মাজত যিখিনি ব্ল্যাঙ্ক ঠাই আছিল খালি ঠাইখিনি ঠিক তলত x to the power 3 আমি লিখিম এতিয়া x square ৰে +1 ক মাল্টিপ্লাই কৰিব লাগে এইটো প্লাস গতিকে ৰিজাল্ট হ'ব +x square * 1 = 1x square আমি কি লিখিম x square লিখিম x square থকা পদ এইটো হয় গতিকে আমি ইয়াত লিখিম +x square এইটো আমাৰ এটা স্টেপ কৰা হৈছে এতিয়া মাইনাস কৰিব লাগে
4x square minus কৰিলে cancel হৈ যাব এতিয়া ইয়াত একো নাছিলে একো টার্ম নাছিলে তলত আমি কি পাইছো -x cube গতিকে এইটো 0 minus x cube ৰ দৰে হয় এইটো minus কি হৈ যাব তেতিয়ালে +x cube হৈ যাব আমি মনত ৰাখিব লাগে তলৰ যিটো আমি বহুপদ পালো হেতুৰ কি হ'ব সকলো বিলাক পদৰে চিন বিলাক বিপৰীত হ'ব কেতিয়া মাইনাস কৰিলে আমি যেহেতুকে মাইনাস কৰি আছো এই মাইনাস টো কি হৈ যাব প্লাস হৈ যাব এই প্লাস টো কি হৈ যাব মাইনাস হৈ যাব মনত ৰাখিব লাগে কি তলত যিটো আমি বহুপদ পালো হেতু যেহেতুকে আমি মাইনাস কৰিম গতিকে তলৰ বহুপদটো প্ৰত্যেকটো পদৰ সম্মুখত যেটো চিন থাকিব সেই চিনটো কি হ'ব বিপৰীত হৈ যাব গতিকে এটো +x স্কয়াৰ আছিল হ'ব কি -x স্কয়াৰ সো -x স্কয়াৰ হলে এটো এনেকুৱা x স্কয়াৰ আছিল গতিকে x স্কয়াৰে আহিব এতিয়াত নাম্বাৰ আছে -3 হক আছে সো x স্কয়াৰৰ লগত এটো +1 আছিল এটো চেঞ্জ হলে কি হ'ব -1 হৈ যাব গতিকে -4 x স্কয়াৰৰ লগত তেতিয়াল নাম্বাৰ হক কি আহিব -4 আহিব আমি পালো x টু দি পাৱাৰ 3 4x square তাৰ পিছত বাকিখিনি যেনেকুৱা আছিল হেনেকুৱাকে আমি লিখি দিম ইয়াত কি আছে +4x +5 এতিয়া আমি কি পালো এটা নতুন বহুপদ পালো আকৌ আমি মিলাব লাগে এইটোৰ লগত প্ৰথম পদটো ইয়াৰ প্ৰথম পদ কিমান দিয়া আছে x টু দি পাৱাৰ 3 আমি পাইছো ইয়াত কিমান আছিল x স্কয়াৰ আছিল সো x স্কয়াৰৰ লগত যদি আমি এটা x মাল্টিপ্লাই কৰি দিও তেতিয়া হলে কি হৈ যাব x টু দি পাৱাৰ 3 হৈ যাব এতিয়া x ৰ আগত কি চিন আহিব আৰু ইয়াত কি সংখ্যা আহিব এটো কাৰ ওপৰত নিৰ্ভৰ কৰিব এই x টু দি পাৱাৰ 3 আৰু x স্কয়াৰৰ সহগৰ ওপৰত নিৰ্ভৰ কৰিব যদি চাও ইয়াত x টু দি পাৱাৰ 3 সহগ আছিল +1 ইয়াত x স্কয়াৰ তো সহগ আছিল +1 দুইটা সহগ মিলি আছে মিলি থাকিলে আমি ইয়াত কি কৰিব লাগিব +1 দিব লাগিব এতিয়া +1 আমি নিদিও গতিকে অকল প্লাস চিনটো আহিব যেহেতুকে মিলি আছে আমি কি কৰিম +1 দিব লাগে 1 আমি নিদিও আমি কি দিম প্লাস দিম সো +x হ'ব এতিয়া যদি আমি কৰি চাও এইটো প্লাস হয় সো x * x স্কয়াৰ = কি হৈ আছে আমাৰ x টু দি পাৱাৰ 3 হৈ আছে নেক্সট x * এটো প্লাস আছিল এটো মাইনাস আছিল ৰিজাল্ট মাইনাস আহিব পূৰণ কৰিলে x * x = হৈ আছে x স্কয়াৰ গতিকে আমি পাম -x স্কয়াৰ আমি এটো কি কৰিছো সদৃশ পদ বিলাক এটাৰ তলত এটা মিলাই কেনে লিখিছো এটো পাৱাৰ 3 থকা এটো পাৱাৰ 2 থকা নেক্সট x থকা পালে আমি ইয়াত লিখিম এতিয়া x * +1 প্লাস এটো প্লাস হয় গতিকে ৰিজাল্ট কি আহিব প্লাসে আহিব x * 1 = 1x আমি লিখিম x এতিয়া আমি মাইনাস কৰিব লাগে ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো যদি মাইনাস কৰি দিও তেতিয়া হলে কি হৈ যাব তলৰ বহুপদটোত থকা প্ৰত্যেকটো পদৰ সম্মুখত যেটো চিন আছে চিনটো কি হৈ যাব বিপৰীত হৈ যাব এতিয়া ইয়াত +x³ এটো কি হৈ যাব মাইনাস হৈ যাব প্লাস মাইনাস একে থাকিলে কেনসেল হৈ কেনে 0 হৈ যাব আমি নিলিখো এটো কি আছিল -x² মাইনাস কৰিলে এটো কি হৈ যাব +x² হৈ যাব তেতিয়া হলে কি এইটো +x² হলে এটো +1 x স্কয়াৰ হক কিমান হৈ গল +1 হৈ গল ইয়াত কি আছিল হক -4 এতিয়া -4 +1 কৰিলে -3 গতিকে কি পাই আছো আমি ইয়াত -3 পাইছো ইয়াৰ লগত কি আছিল x স্কয়াৰ আছিল গতিকে -3x²। নেক্সট আমি 4x ইয়াৰ পৰা কি কৰিব লাগে +x টু মাইনাস কৰিব লাগে মাইনাস কৰিলে এটো কি হৈ যাব -x হৈ যাব তেতিয়ালে ওপৰত থকা নাম্বাৰটো হৈছে +4 তলত +1 আছিল চেঞ্জ হৈ কেনে কি হৈ যাব এই -1 হৈ যাব মাইনাস কৰিলে আমি ৰিজাল্ট পাই আছো +3 সো ইয়াত কি আহিব x ৰ লগত সংখ্যাটো আহিব +3 লগত থাকিব কি x সো আমি কি পালো +3x নেক্সট কি আছে +5 এটো আমাৰ হৈছে এটা নতুন আমি কি পাইছো বহুপদ পাইছো এতিয়া ইয়াত x স্কয়াৰ আছিল প্ৰথম পদটো ইয়াত কি আছে -3x স্কয়াৰ আছে x স্কয়াৰ আৰু x স্কয়াৰ আমাৰ মিলি আছে গতিকে আমি x দিব নালাগে যদি চাও ইয়াতো x স্কয়াৰ আছে ইয়াতো x স্কয়াৰ আছে গতিকে ইয়াত কি x আমি ইয়াত দিব নোৱাৰিম আমি চাব লাগে এতিয়া সহগ মিলি আছে নাই x স্কয়াৰৰ লগত ইয়াত সহগ আছিল -3 ইয়াত আছিল 1 আমি জানো 1 * -3 equal to -3 1 * -3 equal to -3 so ইয়াত আছিল 1 ইয়াত কিমান আছিল -3 আছিল গতিকে আমি ইয়াত কিমান টাইমছ দিম -3 টাইমছ দিম এতিয়া -3 ৰে আমি কি কৰিব লাগে ইয়াত থকা প্ৰত্যেকটো পদক মাল্টিপ্লাই কৰিব লাগে -3 * x² কৰিলে আমি পাম -3x²। নেক্সট -3 ৰে -x ক মাল্টিপ্লাই কৰিব লাগে মাইনাস মিলি হৈ যাব আমাৰ +3 * x কৰিলে হৈ আছে 3x গতিকে কি হৈ আছে ইয়াত +3x এতিয়া -3 ৰে
মাল্টিপ্লাই কৰিব লাগে প্লাছ 1ক মাইনাছ প্লাছ মাল্টিপ্লাই কৰিলে হয় মাইনাছ 3 into 1 equal to 3 গতিকে আমি পাই আছো মাইনাছ 3 যদি আমি চাও ইয়াত প্ৰথম পদটো কি হৈছে মাইনাছ 3x স্কয়াৰ একে আছে গতিকে মাইনাছ কৰিলে কেনসেল হৈ যাব দ্বিতীয় পদটো আছিল প্লাছ 3x এইটো মাইনাছ কৰিলে কেনসেল হৈ যাব এতিয়া ইয়াত আছে প্লাছ 5 ইয়াত আমি পাইছো মাইনাছ 3 এতিয়া মাইনাছ কৰিলে কি হৈ যাব ওপৰত আছিল প্লাছ 5 মাইনাছ 3 টো যদি মাইনাছ কৰি দিও ইয়াৰ চিনটো হলনি হৈ কেনে কি হৈ যাব প্লাছ 3 হৈ যাব এতিয়া প্লাছ 5 প্লাছ 3 ইকুৱেল টু প্লাছ 8 একেবাৰে আগত প্লাস চিন থাকিলে আমি নিদিও সো আমি এনেকে অকল 8 পাম এতিয়া এইটোৰ পৰা আমি কমপ্লিট হৈ গৈছে আমাৰ ইয়াত x ৰ পাৱাৰ কিমান আছিল 2 আছিল আমি লাষ্টত যেটো পালো ইয়াত x নাই অৰ্থাৎ x ৰ পাৱাৰ কিমান 0 এতিয়া আমি এইখিনি কৰি কেনে কি পালো ভাগফল পালো x স্কয়াৰ প্লাস x মাইনাস 3 গতিকে আমি লিখিব পাৰো এতেকে ভাগফল সমান x স্কয়াৰ প্লাস x মাইনাস 3 আৰু ভাগহেক আমি পালো 8 সো এটো আছে ভাগফল এটো আছে ভাগহেক আমাৰ কোৱেশ্চন নম্বৰ 1 or 2 কৰা হৈ গৈছে